30 জুনত প্ৰকাশ নাপায় NRCৰ সম্পূৰ্ণ খচৰা 30 জুনত অসমীয়া জাতিৰ ৰক্ষা কবচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় প্ৰতিদিন টাইমক জনালে NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই 30 জুনত আমি সম্পূৰ্ণ খচৰা প্ৰকাশ কৰা দিন যদিও আছিলে আমি 30 জুনত প্ৰকাশ কৰিব নোৱাৰিম জাতি ৰক্ষাৰ দলিল NRCৰ খচৰা কিয় প্ৰকাশ নাপায় কাৰণ কি কাৰণ এটাই বানত ক্ষতিগ্ৰস্ত হৈছে NRCৰ সেৱা কেন্দ্ৰ প্ৰভাৱ পৰিছে NRCৰ কাম-কাজত আৰু ইয়াৰ ফলতেই প্ৰকাশ নাপায় NRCৰ সম্পূৰ্ণ খচৰা হেলাকান্দি সবতকে ম্যাক্সিমাম করিমগঞ্জ আর কাছাৰ আৰু এই তিনটা জেলাত আমাৰ কাম বেছিকৈ সফৰ কৰিছে অকণমান হৈ যায় আৰু বেছ কাৰ্বি আংলঙতো হৈছে অফ লেট লখিমপুৰ প্ৰব্লেম হয় আমাৰ বিষয় কৰ্মচাৰীসকলৰ লৈ আমাৰ বিষয় কৰ্মচাৰীসকলে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে PWD ইৰিগেশ্যন ফ্লাড কণ্ট্ৰল এগ্ৰিকালচাৰ ভেটেনাৰী যিসকলৰ কাম বানপানীৰ সময়ত ফ্লাড ৰিলিফত তেওঁৰ প্ৰায়ৰিটি হৈ যায় গতিকে তাৰ কাৰণে NSK গোটেইবোৰ NSK ইনফ্যাক্ট গোটেইবোৰ ডিস্ট্ৰিক্টটো সফৰ কৰে যদি 30 জুনত NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় তেন্তে কেতিয়া প্ৰকাশ পাব উত্তৰ ওলাব 2 জুলাইত উচ্চতম ন্যায়ালয়ত 2 জুলাইত NRCৰ সন্দৰ্ভত হ'ব শুনানি তাতে নিৰ্ধাৰণ হ'ব NRCৰ খচৰা প্ৰকাশৰ দিন আমি 30 জুনত প্ৰকাশ কৰিব নোৱাৰিম আৰু নতুন দিন প্ৰকাশ কৰা দিন আমি মাননীয় উচ্চতম ন্যায়ালয়ত শুনানি 2 জুলাইত আছে সেই দিনত মই নিজৰ খতিয়ান মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰস্তুত কৰিম আৰু তাৰপিছত তেখেতসকলে যি ডেট দিব এইটো আমি ৰাজহুৱা কৰিম চৰ্চা যিয়ে নহওক প্ৰশ্ন এটাই 30 জুনত প্ৰকাশ নাপালে NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব কেতিয়া উত্তৰটোৰ বাবে অপেক্ষা কৰিব লাগিব 2 জুলাইলৈ 2 জুলাইত নিৰ্ধাৰণ হ'ব NRCৰ সম্পূৰ্ণ খচৰা কেতিয়া প্ৰকাশ পাব